পাঁচটা ডাঙাস্তা দিয়ে কৰিছে কথা দিয়ে কিয়ংকে খাই গৈছি এই দাইছটামান ভোগ লাগে চামুচ চামুচ খাই পেলামছোঁ আমি এতিয়া যাই আছো ষ্টেচন আমাৰ আৰম্ভ হৈ গ'ল নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বলক তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি দিব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এই কেনাই নাই পাগলা সুন্দর অনুভৱ কেনাই তোমাৰ অনুভৱ কেনা তোমাৰ অনুভৱ কেনাই দাদা সত্তোৱা ডিছলাইক আবু নাকি ডিছলাইক আবু তোমাৰ নতুন জেগাত আহি অনুভৱটো কেনাই পচা বৰা বলা ৰক্ষা নাহিছে এই ৰঙীয়া জংচন কোনবাৰ দি উঠে দেই আমি যামেই এতিয়া কেনেকৈ উপায় নাই খুব চাল আপোনালোকে যে ক'ৰবাত যাবলৈ আহিবলৈ পাৰ্কিঙৰ জেগা পোৱা নাই আপোনালোকে হেৰিখন ৰঙীয়া জংচনৰ কাষতে আপোনালোকে পাৰ্কিং কৰিব পাৰিব পাৰ্কিঙত গাড়ী থৈ মিছন টাউনলৈ যাব পাৰিব থাকি যাওঁ আজি যাই কি কৰিবি পইচা কম দাদাজন যাব খুজিছিল গুৱাহাটী তাৰপৰা আমাৰ গোটাইকেইটাই যেতিয়া ক'লোঁ আমি বোলে আজি বাদ দিয়া যাব নালাগে থাকি যাওঁ তেওঁ ৰৈ গ'ল এতিয়া বলক আমি ৰঙীয়া শিৱ মন্দিৰলৈ যাওঁ গৰু বজাৰ সেইটো খাব লাগে ৰঙীয়া ধুনীয়া এতিয়া আমি ফাইনেলি পাই যাম শিৱ মন্দিৰ পাই যাম পাই গেলো
মানুহ নাই মানুহ অলপ কমি আছে কিবা মানুহ হ'ব লাগিছিল আজি লাজ বুলি ন গাইজ লগৰকেইটা গৈছে শিৱ মন্দিৰৰ ভিতৰত চাকি জ্বলাবলৈ গৈছে কাৰণ আমি নোৱাৰোঁ কিবা এটা আউজাৰ বাবে সেইকাৰণে আমি যোৱা নাই আপোনালোকে চাই থাকক আপোনালোকে ভাবিব পাৰে ইহঁতে কিয় জনাই ইহঁতে ভিডিঅ' কৰি আছে বাকী কেইজন গৈছে আমি মানে কিবা এটা আউজৰ কাৰণে নোৱাৰোঁ সেইকাৰণে যোৱা নাই গাইজ মন্দিৰত পূজা কৰি আহি মেইন বস্তু হৈছে প্ৰসাদ হৈছে শিখৰ আপোনালোকে দেখিলে গাইছ এইটো মেইন গেট এইটো সেয়া ৰঙীয়া শিৱ মন্দিৰৰ পৰিৱেশ আপোনালোকে প্লিজ কমেণ্টত জনাব কেনেকুৱা লাগিলে ভিউটো বা মন্দিৰৰ পৰিৱেশটো কেনেকুৱা লাগিলে কমেণ্টত জনাব প্লিজ নাপাহৰে যেন ইয়াৰ বছ আহি গৈছে চাউলটো কিন্তু আছে ইয়াৰ সৰুৰ পৰাই আছে চাউলটো ইয়াৰ অনুভৱটো কেনে আপোনাৰ ঠিকে আছে আমি যাই থাকোঁ আৰু এতিয়া আমি জয়ন্তীপুৰত যাওঁ এতিয়া আমি সৰু চাই কিবা এটা খাই ল'ম এইটো চিন্তা হ'ব নালাগে মোৰ চাউলটো নোপোৱা নেকি খুব চাল তোৰ খুব চাল ৰঙীয়া খানা রঙিয়া জংশন থানা জংশন থানা ভবারনা থানা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. এটা রঙিয়া স্টেট ব্যাংক এটা স্টেট ব্যাংক বলে কয় চাই লওক আগতে হেৰাই আছে বস্তু কিবা এটা খাই লওঁ গাইছ সৰু চাই কিবা এটা খাই লওঁ মিঠাই খাম কি খাবা তোমালোকে এতিয়া লাগি হাবি তুই লাগি হাবি আমি ম্যাগি খাম কি হাবি রে আমি ম্যাগি খাম ভাত নাই আমি সৰু যে চিংৰা এটা খাই লওঁ এতিয়া বৰ্তমান কিবা এটা খাই লওঁ সৰু যে খাই লওঁ চিংৰা এটা নাকি গোটা সময় লাগে একেবাৰে পাৰি পাৰি একেবাৰে পাৰি বঢ়িয়া এই সৰু যে চাহ পাতি দিছোঁ সৰু এটা দি ডাঙৰ চব্জি দি নাই বনাটো বেলেগে কৈছে 5টা ডাঙাস্তা দিয়ে সৰু যে এটা চাহ দিয়ে এই একো এখন হৈছে বাবু খুব চালত খোৱা কৰিছ তুমি চাহটো মই গিলাচত নাখাওঁ বাল্টিঙত লাগে চাল এটা দিয়া তোমাৰ খুব চাল তোমাৰ কাটি দিবি কিয়ংকে খাই গাইছি এই গাইছ তামান ভগতে চামুচ খাই পেলামছোঁ ভোক লাগছি তাৰমান বাতি চাতি এটা চুবে খাই পেলাম আজি আকুৰি আৰাত নাই বেছি পইচা বা এই গাড়ীখন লুকাইছোঁ
এগিলা কেনাম খা সেনা সেনা কৰিব এগিলা ঐ সেংকে কৰিব এগিলা চব খাই মাৰি দিবা শেষ কৰি থৈ যাম শুভ মাগিলে পইচাটো নাই হ্যাঁ এত দি যাবি এত দি যাবি বাচন ধোৱা লাগিব আজি horizon, turn us to thousands. We'll go through the wastelands, through the highways, till my shadow turns to sun. আত্মাই দিয়ে লাগে কাইছে না মাছ এই কই আৰু শিঙি নিয়াৰ আৰু মাগুৰ নিয়াত হেল্ল' গাড়ী ভিডিঅ'টো আজিতে আমি কি বান্দাৰ খেল চিম্পাঞ্জি হেন দেখি তই নিজকে কি ঠগা ঠগা বুলি কৈ থাকা তই হা চিম্পাঞ্জি হেন দেখি হাতীত দিমিয়া কাৰো তৰি মৰ ৰাধাঘৰ মন্দিৰ সাপৰ আগত ধৰিছিলো সাপে নিকি থৈ গৈছে তোক মথাখন ফিলিম যে লৈছোঁ এতিয়া আমি যাই আছোঁ ৰঞ্জিপুৰৰ শিৱ মন্দিৰলৈ শিৱ মন্দিৰৰ পৰা আহিলোঁ ৰাস্তা লোৱা নাই আমি বিন্দাছ মামানী তাই যাই আছোঁ এই ক'ত পোষ্ট অফিচ বা পঞ্চায়ত পোষ্ট অফিচ বোলে ভাই আসিও তো আগে উঠে যাও আবার না সাই যাও একবার ঘৰৰ কাৰণে লোৱা নাই বাৰু আপোনালোকে ভাবিব বোলে ইহঁতে শিৱ মন্দিৰত যোৱা বুলি কৈছে কিন্তু শিৱ মন্দিৰত যোৱা বুলি কৈছে ফুটা চুটা লোৱা নাই বা লগৰকেইটা লৈছে এনেকৈ ভাবোঁ কিন্তু আমি আমার আকুশ লাগি আছে আমি কাৰণ ল'ব নোৱাৰোঁ সেইকাৰণে পূজা হিচাপ কৰিব পৰা নাই আউজৰ কাৰণে কিবা এটা সেইটোৱে আৰু কথা বাই বাকী যি কি নহওক আপোনালোকক ভিডিঅ'টো দেখুৱাই যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন নাপাওঁ জয় অসম